হে দোস্ত, মই ডিম্পু বৰুৱা। এইটো মোৰ চেনেল নহয়, কিন্তু এইটো আমাৰ সকলোৰে চেনেল। এছামিজ পাণ্ডা নামৰ এই চেনেলটোত কি কৰা হ'ব, আপোনালোকৰ ভিডিঅ'বিলাক আমি দিম। মানে সকলোৰে হাতে হাতে মোবাইল ফোন আছে, কেমেৰা আছে, কিন্তু সকলোৰেতো ইউটিউব চেনেল নাই বা ইউটিউব চেনেল থাকিলেও ভিউ নাপায়। চ' আমি কি কৰিছোঁ, অসমত এখন এনেকুৱা প্লেটফৰ্ম মানে বনাবলৈ চেষ্টা কৰিছোঁ, যিখন প্লেটফৰ্মত সকলোৰে ভিডিঅ' দিম, যিকোনো টাইপৰ ভিডিঅ' কৈ দিম বাৰু পিছত। আপোনালোকে ভিডিঅ'বিলাক ক'ত দিব, ইমেইল আইডিত দিব নে হোৱাটছএপ নাম্বাৰত দিব, এইবিলাক সকলো কৈ দিম। কিন্তু প্ৰথমতে আমাক ছাপোৰ্ট কৰক, যে আমি এটা এনেকুৱা প্লেটফৰ্ম বনাবলৈ চেষ্টা কৰিছোঁ য'ত সকলোৰে ভিডিঅ'বিলাক দিম, সকলোৰে টেলেণ্টবিলাক প্ৰকাশ পাব। চ' আশা কৰিছোঁ ছাপোৰ্ট কৰিব। হয় ফ্ৰেণ্ডছ, আপোনালোকে ঠিকেই শুনিছে। আমাৰ এই নতুন চেনেলটিত আপোনালোকে আপলোড কৰিব পাৰিব ইণ্টাৰভিউ, কমেডি, ডান্স, ছং, ভ্লগ, নিউজ, ফানি ভিডিঅ'জ এণ্ড পয়েট্ৰি অলছ'। গতিকে আপোনালোকে আপোনালোকৰ টেলেণ্টবোৰ আমাৰ এই চেনেলটিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব। থেংক ইউ। হে এভৰিৱান, আপোনালোকে নিশ্চয় মোক দেখা পায় এটা জিতুমণি নামৰ চেনেলত, কিন্তু আজি দেখা পাই আছে অসমৰ এটা ব্যতিক্ৰমী চেনেলত। এই চেনেলটোত ব্যতিক্ৰমী ভিডিঅ' দিয়া হ'ব, যিবোৰ ভিডিঅ' আজিলৈকে কোনো ধৰণৰ চেনেলত আপলোড কৰা হোৱা নাই। এই চেনেলটোৰ কেইজনমান মেম্বাৰ হৈছে কিংকৰ চৌধুৰী, অৰ্থাৎ কেচি ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেলটোৰ ডিম্পু বৰুৱা, যাৰ এটা চেনেল আছে ডিম্পু বৰুৱা, অসমৰ সকলোৱে চিনি পায়। তাৰ বাহিৰেও ডিম্পী চৌধুৰী, জিতু চৌধুৰী আৰু এটা আছে হিমজ্যোতি পাটগিৰি। এইকেইটা মেম্বাৰৰ এইটো চেনেল, অৰ্থাৎ তাত ময়ো আছোঁ। আপোনালোকক এনেকুৱা ভিডিঅ' আপলোড কৰা হ'ব এইটো চেনেলত, অৰ্থাৎ এই চেনেলটোৰ এটাই উদ্দেশ্য, যিটো উদ্দেশ্য কেৱল দুখীয়া মানুহক কেনেকৈ সহায় কৰিব পাৰি, অসহায় মানুহক কেনেকৈ সহায় কৰিব পাৰি। যেনে ধৰণক কিছুমান এনেকুৱা প্ৰতিভা থাকে, যিবোৰ প্ৰতিভা সমাজৰ আগত দেখুৱাব পৰা নাই, কোনো ধৰণৰ প্লেটফৰ্ম দিব পৰা নাই। সেনেকুৱা প্ৰতিভাক আমাৰ এই চেনেলটোত দেখুওৱা হ'ব। আপোনালোকে যদি এই চেনেলটো সমৰ্থন কৰিব বিচাৰে, তেনেহ'লে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ সদায় কৰি থাকিব, কাৰণ এইটো চেনেল কেৱল সমাজৰ বাবে, আপোনালোকৰ বাবে বনোৱা হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোখিনি কথা আপোনালোকে ইতিমধ্যে গম পালে, তথাপিও আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ মেইন কনচেপ্টটো হৈছে এনেকুৱা ধৰণৰ যে আমাৰ সকলোৰে এটা ইউটিউব চেনেল এটা খুলি তাত ভিডিঅ' দি থকাৰ মানে সময় নাথাকে, বা বহুতে এই কামটো কৰিব নোৱাৰে, কিন্তু তেওঁলোকৰ ইউটিউবত ভিডিঅ' দিয়া বা অৰ্থাৎ তেওঁলোকৰ টেলেণ্ট প্ৰকাশ কৰাৰ বহুত ইচ্ছা থাকে। কিন্তু হয়তো যদি তেওঁ এটা নিজৰ একাউণ্টেৰে আজি এটা ভিডিঅ' আপলোড কৰি দিওঁ, হয়তো তেওঁ ভিউজ নাপাব, হয়তো তেওঁৰ ভিডিঅ'বিলাক শ্বেয়াৰ নহ'ব। কিন্তু আমি যদি এনেকুৱা এখন প্লেটফৰ্ম আপোনালোকৰ বাবে বনাই দিওঁ, যিখন প্লেটফৰ্মত আপোনালোকৰ প্ৰতিভা আপোনালোকে বিকাশ কৰিব পাৰিব, লগতে আপোনালোকৰ যিটো প্ৰতিভা আছে সেইটো আপোনালোকে ৰাইজৰ মাজত উলিয়াই দিব পাৰিব। বন্ধু বান্ধৱীসকল, আমাৰ মূল লক্ষ্য যিটো আছে সেইটো হৈছে সেই লক্ষ্যটো যে আপোনালোকক এখন এনেকুৱা প্লেটফৰ্ম দিয়া য'ত আপোনালোকৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰিব পাৰে। আৰু এইখিনি কথাৰ লগতে আমি সদায় এনেকুৱা কিছুমান ভিডিঅ' আপলোড কৰিম, ধৰক কিছুমান মানুহৰ অসুখ হৈছে, ডাঙৰ অসুখ হৈছে, তেখেতক আমি সহায় কৰাৰ কাৰণে ৰাইজক প্ৰাৰ্থনা কৰিম। এই ভিডিঅ'কেইটাৰ জৰিয়তে, আমাৰ চেনেলৰ জৰিয়তে তেওঁৰ বেংক ডকুমেণ্টছ আমি সকলোবিলাক প্ৰকাশ কৰিব চেষ্টা কৰিম, যাতে আপোনালোকে নিজে তেওঁলোকক সহায় কৰিব পাৰে। আমাক কোনো পইচা দিয়াৰ কোনো প্ৰয়োজন নাই, আপোনালোকে নিজে কণ্টেক্ট কৰিব পাৰে। মানে কি, বহুত দুখীয়া মানুহ, ধৰক অনাশ্ৰমত থকা মানুহ হওক, বা কিছুমান আমাৰ এনেকুৱা ল'ৰা ছোৱালী থাকে যে শাৰীৰিকভাৱে অসক্ষম বা সক্ষম, যিসকলে কিন্তু বহুত নিজৰ টেলেণ্ট আছে, গান গাব জানে, ছবি আঁকিব জানে, এনেকুৱা ধৰণৰ বহুত টেলেণ্ট থাকে, প্ৰতিভা সোমাই থাকে, যিবোৰ প্ৰকাশ কৰাৰ এটা মাধ্যম আমি এটা বিচাৰি উলিয়াব খুজিছোঁ আপোনালোকৰ সহায়ত। এতিয়া কথাটো হৈছে, আমাৰ লগত টিমটোৰ যিকেইজন মেম্বাৰ আছে, সেইকেইজন মেম্বাৰে অকল ইয়াত কাম কৰিলে নহ'ব, কাম কৰিব লাগিব আপুনিও এই ইউটিউবৰ এই যিটো গ্ৰুপ আছে, আমাৰ এইটো আছামিজ পাণ্ডা আছে, তাৰ অংশীদাৰ হ'ব পাৰিব। আপোনালোকে নিজে এজন ইউটিউবাৰ হৈ উঠিব পাৰিব। আপোনালোকে যদি এটা ভাল ইণ্টাৰভিউ দিয়ে, তেনে পায়, য'ত আপোনালোকে যদি ইণ্টাৰভিউ ল'ব পাৰে, তেনেহ'লে আপোনালোকৰ মোবাইলটো লৈ যাওক, চেল্ফি কেমেৰা অন কৰক, তাতে যদি কোনোবা ডাঙৰ মানুহ আছে বা কিবা ইম্পৰ্টেণ্ট কথা আছে, বা সৰু মানুহে হওক, কথা নাই, যে আপোনালোকে যে ইণ্টাৰভিউ এটা লৈ ধুনীয়াকৈ আমাক প্ৰকাশ কৰিব পাৰে, আমি সেই ভিডিঅ'টো আপোনাৰ এড্ৰেছ সহ, আপোনাৰ ডিটেইলছ সহ আমি এই ভিডিঅ'টা আপলোড কৰি প্ৰকাশ কৰিম। চ' এই চেনেলটোৰ জৰিয়তে আপোনালোকে সকলোৱে এজন ইউটিউবাৰ হ'ব পাৰে, সকলোৱে ইয়াত নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে, আৰু সকলোকে আমি এখন প্লেটফৰ্ম দিব চেষ্টা কৰিম। আৰু কিবা কাৰণ যদি এই চেনেলটোৰ পৰা কিবা এটা ইনকাম হয়, হয়তো সপোন কথা আছে, মানে সপোন একদম ডাঙৰ সপোন, আৰু যদি কিবা কাৰণে ইনকাম হয়, আৰু আপোনালোকক সেই ইনকামৰ কি কাম কৰোঁ আমি সকলোৱে পইচা দুখীয়াৰ কাৰণে বা সমাজৰ কাৰণে লগাম, আপোনালোকক তাৰো প্ৰমাণ আমি দি দিম। বন্ধু বান্ধৱীসকল, এতিয়া কথাটো হৈছে আপোনালোকে ভিডিঅ'জ পঠাব কেনেকৈ। বন্ধু বান্ধৱীসকল,
আমি আমাৰ ইউটিউব ভিডিঅ'ত এটা আপোনালোকক ডিছক্ৰিপশ্যনত আজি এইটো ভিডিঅ'ত দিয়া নাই, কিন্তু আপোনালোকৰ ডিছক্ৰিপশ্যনত আপোনালোকক হোৱাটছএপ নাম্বাৰ এটা দি দিম। যেতিয়া আমি নেক্সট ভিডিঅ' প্ৰকাশ কৰিম তেতিয়া হোৱাটছএপ নাম্বাৰ দি দিম, আৰু সেই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে ভিডিঅ'জবোৰ পঠাব পাৰিব, আৰু আপোনালোকক বিভিন্ন ধৰণৰ লিংক দি দিম, ফেচবুক পেজৰ লিংক দি দিম, আৰু অৰ্থাৎ আমাৰ লগত প্ৰত্যক্ষভাৱে কণ্টেক্ট কৰিব পৰা নম্বৰ পৰ্যন্ত আপোনালোকক দি দিম, আৰু সেই নম্বৰৰ লগত আপোনালোকে সেই নম্বৰৰ সহায়ত আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। এতিয়া কথাটো হৈছে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা বহুত সহায়ৰ প্ৰয়োজন, আৰু আপোনালোকৰ সহায় অবিহনে এই চেনেলটো যদি সহায় নকৰে তেনেহ'লে এই চেনেলটো ইয়াতে ৰৈ যাব, আৰু সহায়ৰ বহুত প্ৰয়োজন। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা মই বহুত আশা কৰিছোঁ, আশা কৰোঁ আপোনালোকে মোৰ এই আশা পূৰণ কৰাত আপোনালোকে সহায় কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে কৰিব ওলাইছোঁ। এই ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ এই কনচেপ্টটো কেনেকুৱা লাগিছে সেইটো জনাব নাপাৰিব। বন্ধু বান্ধৱীসকল, টাটা, বাই বাই, জয় আই অসম, জয় হিন্দ।